Hi everyone, this is Ravi Sharma. I'm really pleased to inform you that all my friends from the progressive glam rock band snarm. Hello, this is Joy Barwa and I'm super excited for my friend Shihan's band snarm. নমস্কাৰ মই প্ৰিয়াংক বৰলাই এটা সুখবৰ লৈ আহিছোঁ মোৰ অতি মৰমৰ আৰু ফেভৰেট বেণ্ড স্নাৰ্মছ ফ্ৰম গুৱাহাটী তেখেতলোকে নিজৰ ডেবিউ এলবাম ৰিলিজ কৰিবলৈ গৈ আছে Hi, this is Kalyan Barwa. I'm very happy to talk about a band called Snarm, which is based out of Mumbai and Guwahati. They sound very international, very progressive. আপোনালোকে আমেৰিকান বিখ্যাত ৰক বেণ্ড দ্য ভেঞ্চাৰ্ছৰ কথা নিশ্চয় শুনিছে ইংলিছ ৰক বেণ্ড ক্ৰমে দ্য বিটলছ দ্য ৰলিং ষ্টোনছ ডায়াৰ ষ্ট্ৰেটছ আদি বেণ্ডৰ কথাও হয়তো আপোনালোকে জানে কিন্তু আজি আমি কম বিদেশত খলকনে সৃষ্টি কৰা এটা অসমৰ ৰক বেণ্ডৰ কথা 70-80 দশকৰ বিশ্ববিখ্যাত বেণ্ড ৰক এণ্ড ৰোলৰ কথা কোনেনো নাজানে কিন্তু আজি আমি আমাৰ এই প্ৰতিবেদনত আপোনালোকক কম আন্তঃৰাষ্ট্ৰীয় সংগীতৰ জগতত খলকনিৰ সৃষ্টি কৰা এটা ৰক বেণ্ডৰ কথা যিটোৰ জন্ম হৈছে এইখন অসমতেই সপোন খেদি ফুৰা এজাক উদ্যমী যুৱ প্ৰতিভাৰ অনন্য সৃষ্টিশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ বাস্তৱ প্ৰতিফলন এই ৰক বেণ্ডটি নাম স্নাৰ্ম SNARM স্নাৰ্ম সঁচাকৈ ই অসম তথা ভাৰতৰ সংগীত প্ৰেমীসকলৰ বাবে এক গৌৰৱৰ খবৰ স্নাৰ্ম হৈছে গুৱাহাটীত গঢ় লৈ উঠা এটা প্ৰগতিশীল গ্ল্যাম ৰক এৰিনা ৰক বেণ্ড 2022 চনত বেণ্ডটোৰ নাম সলনি কৰি স্নাৰ্ম ৰখা হয় আৰু আৰম্ভ হয় সংগীত যাত্ৰাৰ এক নতুন অধ্যায় উল্লেখযোগ্য যে 2023 চনত ডেনমাৰ্কৰ ইউৰোপীয় হাৰ্ড ৰক ৰেকৰ্ড লেভেল লায়ন্স প্ৰাইড মিউজিকৰ সৈতে বহু এলবামৰ চুক্তি নিশ্চিত কৰা ভাৰত তথা অসমৰ প্ৰথমটো বেণ্ড হিচাপে পৰিগণিত হয় এই স্নাৰ্ম 2024 চনৰ 29 জুলাইত বিশ্বজুৰি মুক্তি পোৱা স্নাৰ্মৰ প্ৰথম এলবাম টিল দ্য এণ্ডে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসা দুয়োটা লাভ কৰিবলৈ সক্ষম হয় এলবামটোত সামডে সামৱেৰ আৰু নো ৰেইন কেন ৱাশ এৱেৰ দৰে হিট সিংগল আৰু দুয়োটা গীতৰে অফিচিয়েল মিউজিক ভিডিঅ উপলব্ধ তেওঁলোকৰ পূৰ্বৰ একক গীত টিল দ্য এণ্ড আৰু ওৱান মোৰ লনলি নাইট আজিও অনুৰাগীৰ মাজত অতি প্ৰিয় স্নাৰ্ম তেওঁলোকৰ ইলেক্ট্ৰিফাইং লাইভ পাৰফৰ্মেন্সৰ বাবে পৰিচিত য'ত প্ৰবলভাৱে গুৰুত্ব দিয়া হয় ছবি সাজ পোছাক আৰু উপস্থাপনৰ ওপৰত স্নাৰ্মৰ সংগীতে 70 আৰু 80 দশকৰ বিশ্ব প্ৰসিদ্ধ ৰক এণ্ড ৰোলৰ সোণালী যুগটোক নতুনত্বৰ স্পৰ্শৰে পুনৰ সজীৱ কৰি তোলাৰ এক কঠিন প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয় বেণ্ডটোত জড়িত হৈ থকা সদস্যসমূহ হ'ল শিহান ভূঞা টি সুৰজ অনুৰাগ গগৈ আৰু আৰ্জু বেগম বৰ্তমান সমগ্ৰ বিশ্বতেই এই বেণ্ডৰ গীতসমূহ জনপ্ৰিয় হৈ পৰিছে বিদেশৰ বিভিন্ন ৰেডিঅ' ষ্টেচন টিভি চেনেল বাতৰি কাকত আলোচনীত এই বেণ্ড আৰু গীতসমূহৰ চৰ্চা এতিয়া তুংগত বিভিন্ন স্থলত এই গীতৰ এলবাম CD এতিয়া আউট অফ ষ্টক বিভিন্ন বিশ্ববিখ্যাত ইউটিউব চেনেলে এই গীতসমূহক লৈ প্ৰচাৰ কৰিছে পডকাষ্ট ইণ্টাৰভিউ তথা ৰিয়েকশ্যন ভিডিঅ' অলপতে জাপানৰ বিখ্যাত মিউজিক কোম্পানী B1 বেটল ৰেকৰ্ডছে প্ৰকাশ কৰিছে যে এই বেণ্ডৰ টিল দ্য এণ্ড এলবামটো দেশৰ ভিতৰতেই জনপ্ৰিয়তা তথা সৰ্বাধিক বিক্ৰীৰ ৰেংকিঙত তৃতীয় স্থানত আছে নমস্কাৰ আমি গুৱাহাটী অসমৰ এটি ৰক বেণ্ড যিটোৰ নাম হৈছে স্নাৰ্ম ৰিসেন্টলি আমাৰ এখন এলবাম ৰিলিজ পাইছে টিল দি এণ্ড ডেনমাৰ্কৰ ৰেকৰ্ড লেভেল কোম্পানী লায়ন্স প্ৰাইড মিউজিকৰ ফালৰ পৰা আৰু সকলোলৈকে আমাৰ এই অনুৰোধ যে আমাৰ এই টিল দি এণ্ড এলবামখন আপোনালোকে শুনক আৰু আপোনালোকৰ কমেণ্টছবোৰ আপোনালোকৰ লাইকছবোৰ আপোনালোকে যে ছাবস্ক্ৰাইব কৰে আমাৰ সেইখিনি আমাৰ কাৰণে বহুত বহুত মৰম আৰু আশীৰ্বাদ আৰু আমি আপোনালোকক জনাবলৈ পাই খুকি যে আমাৰ এই টিল দি এণ্ড এলবামখন সমগ্ৰ বিশ্বজুৰি সকলো মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু লগতে মাই গুৱাহাটী এই পডকাষ্ট চেনেলটোলৈ আমাৰ বহুত বহুত মৰম আৰু স্নেহ কাৰণ তেওঁলোকে আমাক এই সহযোগিতা আৰু মৰম যাচাৰ বাবে ধন্যবাদ স্নাৰ্মৰ তৰফৰ পৰা শিহান ভূঞাই মাই গুৱাহাটীক জনোৱা মতে অতি সোনকালে এই গীতসমূহ ভাৰতৰ শ্ৰোতা দৰ্শকৰ বাবেও মুকলি কৰা হ'ব নিউজ ডেস্ক ৰিপৰ্ট মাই গুৱাহাটী